নমস্কাৰ, মোৰ নাম দিগন্ত দাস। মোৰ দেউতাকৰ নাম শ্ৰী বিষ্ণু দাস। মই বঙাইগাঁও জিলাৰ পচুদলা নামৰ গাঁৱৰ এখন অতি পিছপৰা গাঁৱত বাস কৰোঁ। মই গোৱালপাৰা মহাবিদ্যালয়ত ষষ্ঠ ষান্মাসিকত পঢ়ি আছোঁ। তো আপোনালোকে দেখা পাই আছে এই বাইকখন মই প্ৰস্তুত কৰি উলিয়াইছোঁ। ইয়াতে যিমানখিনি আপোনালোকে বস্তু দেখা পাই আছে বেছিভাগে ইয়াতে ৱেষ্ট মেটেৰিয়েল, প্ৰায় 90% বুলিয়ে ক'ব পাৰোঁ। ইয়াতে এইখন চাইকেল আছিলে, চাইকেলখনক মই আৰু চাইকেলৰ লগতে বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক সামগ্ৰী ইয়াতে এড কৰি মই এইখন প্ৰস্তুত কৰি ওলাইছোঁ। যেনে আপোনালোকে ইয়াতে সামগ্ৰীবোৰ চালে দেখা পাব। এই টেংকটো, এইটো সাধাৰণতে টেংক নহয়, এইটো মই ডিজাইন দিছোঁ। এইটো আচলতে এটা গামলা হয়, বাচন বৰ্তন এইটো। আৰু আপোনালোকে হেডলাইটটো দেখিব পাইছে, এইটো মই ভঙাচুৰৰ পৰা কিনিছোঁ 20 টকাত। আৰু ইয়াতে এই যিটো ফ্ৰেম দেখা পাই আছে এইটো এটা বাল্টি হয়। তো বাকী আৰু যিমান ইণ্ডিকেটৰ, ফুটৰেষ্ট, বাকী যিমান দেখা পাই আছে গোটেইখিনি মই ভাঙাচুৰাৰ পৰা কিনিছোঁ 10-20 টকাত। সেনেকুৱা কষ্টত মই এইবোৰ কিনি এইখন সাজি ওলাইছোঁ। বাকী আপোনালোকে ইয়াত দেখা পাই আছে এইটো ব্ৰেক হয়, এইটো এক্সেলেটাৰ হয়, এইটো ব্ৰেক হয়। তো এই গোটেইবোৰ মই নিজে বনাইছোঁ, এটাও মই কিনা নাই। আপোনালোকে দেখা পাইছে ইয়াতে এইটো চাইকেলৰ হয়, সৰু চাইকেলৰ। তো এনে বাইকৰ ক্লাছ পায়, কিন্তু সেইবোৰ কিনিলে বহুত কষ্ট হৈ যাব ইয়াত। সেইবাবে মই ইয়াতে এখন সৰু চাইকেলৰে এইটো ক্লাছ, এইটো ব্ৰেক বনাই লৈছোঁ। বাকী আৰু আপোনালোকে এইখন ছিট দেখা পাই আছে। তো এই ছিটখন সাধাৰণতে এইখন পেলনীয়া আছিলে। এই পেলনীয়া ছিটৰ পৰা মই সাধাৰণ এখন ছিট প্ৰস্তুত কৰিছোঁ। বাকী আপুনি বডি যদি চাই, ইয়াতে কাৰ্ডবৰ্ডেৰে মই বডিখন প্ৰস্তুত কৰিছোঁ। তো এইখন বনোৱাৰ মোৰ উদ্দেশ্য হ'ল যে আপোনালোকে সকলোৱে জানে যে পেট্ৰলৰ কিমান দাম। তো পেট্ৰলৰ দাম অধিক হোৱাৰ বাবে দৰিদ্ৰ মানুহৰ বহুত কষ্ট হৈছে। তো এনেকুৱা এখন বাহন যদি বজাৰত আহে, আপোনালোকৰ দুখীয়া মানুহৰ বহুত সুবিধা হ'ব। কাৰণ অতি কম খৰচতে এইখন লৈ অতি দূৰ দূৰণিলৈকে যাব পাৰিব। তুমি চৰকাৰীভাৱে কোনো সাহায্য পাইছা নেকি? নাই, এতিয়ালৈকে পোৱা নাই। ইয়াৰ আগতেও মই ৱেষ্ট মেটেৰিয়েলৰ পৰা এখন 4চকীয়া বাহন আৰু এখন স্পীড বোট বনাইছিলোঁ। তো এতিয়ালৈকে মই কোনো ধৰণৰ সহায় পোৱা নাই। আৰু যদি মই ভৱিষ্যতত তেনেকুৱা সহায় পাওঁ, তো মোৰ বিশ্বাস আছে মই ইয়াতকৈ অধিক উন্নত মানৰ যিটো কম খৰচতে বহুত বিভিন্ন ধৰণৰ মই বাহন সাজি উলিয়াব পাৰিম বুলি মই বিশ্বাস কৰোঁ।